Hey guys, good morning. কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই। মোৰো খবৰ বৰ্তমান ভালেই। আজি মই আকৌ এটা ভিডিঅ' লৈ আপোনালোক সকলোৰে ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আছে মই ৰাতিপুৱাৰ পৰা দিনটোলৈনো কি কাম বন কৰোঁ তাকে দেখুৱাম। ঘৰত থাকিও যে কিছুমান কাম বন কৰি পেলাই নিজকে সুখী কৰিব পাৰে তাৰে কিছু অংশ আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। তো গাইজ ৱেলকাম বেক টু মাই চেনেল শিখামণি ব্লগছ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ যিহেতু আপোনালোক সকলোৱে জানে মই এগৰাকী মহিলা লগতে 3টা ল'ৰা ছোৱালীৰ মাকো। গতিকে মোৰ গোটেই সময়খিনি দিনটোৰ বা ৰাতি 10টা বজালৈকে ব্যস্ততাৰ মাজতে পাৰ হৈ যায়। ৰাতিপুৱা উঠাৰ পৰা সিহঁতৰ স্কুল টিফিন ঘৰৰ বাহি কাম বন কৰাৰ লগতে আৰু মোৰ এখন সৰুকৈ গাইজ ফাৰ্মো আছে। যিহেতু মই ফাৰ্মিং কৰোঁ, মই ফাৰ্মিঙৰ লগত জড়িত। আজি সকলোবিলাক আপোনালোকক দেখুৱাম বাৰু। গতিকে সেইবিলাক কামৰ মাজতে ভিডিঅ' বনাই ভাল পাওঁ কাৰণে অলপ ভিডিঅ' বনাওঁ। আপোনালোকৰ মনোৰঞ্জন হয়, মোৰো ভাল লাগে। গতিকে আপোনালোকে চাই থাককচোন মোৰ ফাৰ্মৰ কামবিলাক মই কেনেকৈ কৰোঁ নকৰোঁ, ঘৰৰ বিভিন্ন ধৰণৰ কাম, ল'ৰা ছোৱালীৰ যতন। ইয়াত যদি কিবা ভুল হয় আপোনালোকে আঙুলিয়াই দি মোক কমেণ্ট কৰে যেন। তে ব'লকচোন চাওঁগৈ মই ফাৰ্মৰ কামখিনি ৰাতিপুৱানো কেনেকৈ আৰম্ভ কৰোঁ। তো গাইজ আপোনালোকে চাওকচোন মোৰ ফাৰ্মতনো কি আছে। মোৰ ফাৰ্মত বেছি বস্তু নাই, দুবিধে পুহিছোঁ। লোকেল মুৰ্গী আছে আৰু লগতে লোকেল ছাগলী আছে। গতিকে আপোনালোকে চাওকচোন মই ছাগলী আৰু মুৰ্গীখিনিক ৰাতিপুৱা কেনেকৈ দানা পানী দিওঁ বাৰু। তো এইবিলাকে মোৰ ফাৰ্মৰ লোকেল কুকুৰা ছাগলী। ব'লকচোন আপোনালোকক ফাৰ্মখন অলপমান দেখাওঁগৈ। ৰাতিপুৱাই এনেকৈ মাতাৰ লগে লগে গোটেই বগা হৈ ধৰে। চাউল ছটিয়াই দিওঁ, চাউলবিলাক খায়। চাউল মই 2 টাইমকৈ দিওঁ, ৰাতিপুৱাই এবাৰ দিওঁ আৰু গধূলি সময়ত এবাৰ দিওঁ। ছাগলীখিনিক চাপৰ দিয়া যায়, ৰাতিপুৱাই চাপৰ নিদিওঁ কাৰণ ৰাতিপুৱাই পেট ভৰাই চাপৰ দিলে সিহঁতে দিনটো ওলাই যাব টান পায়, ঘাঁহ পানী নাখায়, খালি চাপৰখিনিকে খাই থাকিব খোজে। গতিকে চাপৰখিনি মই সিহঁতক গধূলি ৰিটাৰ্ণ হ'ব যেতিয়া পথাৰৰ পৰা তেতিয়া দিওঁ। তো এইখনে মোৰ ফাৰ্মখন আজি সাৰা নাই বাৰু, এতিয়া সাৰিব লাগিব। ধুনীয়াকৈ সাৰি থৈ দিওঁ। এতিয়া ছাগলীখিনি মেলি দিছোঁহে। এইটো আমাৰ দুলিত ধান থওঁ। আমাৰ মানে ভঁৰালটো বনোৱা নাই, গতিকে ধানখিনি দুলিতে থৈ দিওঁ। যিহেতু মানে ইয়াতে হাতীৰ অলপমান উৎপাত কৰে, হাতীয়ে ভাঙে ভঁৰালবিলাক, সেইটো কাৰণে প্ৰায় মানুহে এনেকৈ দুলিতে সুকীয়াকৈ ৰাখে ধানবোৰ। তো ওপৰৰ ফালে এনেকৈ দিয়া গৈছে। ইয়াতে কুকুৰাবিলাকৈ কণী পাৰিব পৰাকৈ পাচি বান্ধি দিয়া গৈছে ফাৰ্মখনত। এই ধৰণে ফাৰ্মখন। এয়া পাচিত কুকুৰাৰ কণী আছেই। ওপৰত কুকুৰাবিলাক থাকে, তলৰ এখন চাংখন দেখা পাইছে। এনেকৈ চাংবিলাক আছে। এই চাংবিলাকত ছাগলীবিলাক থাকে আৰু এইবিলাক মই সদায় চাফা কৰিব পাৰোঁ ৰাতিপুৱা, যিহেতু চাফ চিকুণকৈ ৰাখিলে স্বাস্থ্যৱান হৈ থাকে জীৱ জন্তুবিলাক। তো এইখনেই মোৰ সৰুকৈ গ'ট এণ্ড চিকেন ফাৰ্ম। তো গাইজ এনেকৈ চাউল ছটিওৱাৰ লগে লগে গোটেই চৰাইখিনি আহি বগা হৈ পৰে, খুব ধুনীয়া লাগে ৰাতিপুৱাৰ পৰা ইহঁতৰ লগত। জীৱ জন্তু মই এনেও ভাল পাওঁ, জীৱ জন্তুৰ লগত থাকি ভাল লাগে। গতিকে এনেকৈ ৰাতিপুৱাৰ পুৱাৰ মোৰ প্ৰথম কামৰ আৰম্ভণি। তাৰপিছত বেলেগ বেলেগ কাম কৰিব ধৰোঁ। বাচন বৰ্তন ধোৱা, চোতাল সাৰা, গঁৰাল চাফা কৰা, খোৱা বোৱা ল'ৰা ছোৱালীক যোগাৰ দিয়া, স্কুল পঠোৱা। বিভিন্ন বৰ্তনখিনি জমা হৈ আছে। ভিতৰতে বাচন ধুব পৰাকৈ অকণমান জেগা সুবিধা কৰি লৈছোঁ, নহ'লে বাহিৰত বাচনবিলাক উলিয়াই নিলে বৰষুণতো দিগদাৰ, ৰ'দতো দিগদাৰ হয়। তো এনেকৈ অকণমান জেগা বাচন ধুব পৰাকৈ সুবিধা কৰি লৈছোঁ। তো এতিয়া মই বাচনখিনি ধুম। বাচনখিনি ধোৱাৰ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ। আচলতে কি জানে, কিছুমান মানুহে ভাবে এখন ঘৰত একো কামেই নাথাকে, মানুহজনে টকা পইচা ঘটিবৰ কাৰণে বাহিৰত ওলাই যায়। হাউচৱাইফ হিচাপে যিহেতু মহিলাগৰাকী ঘৰত থাকে, ল'ৰা ছোৱালীৰ দায়িত্ব থাকে, খোৱা বোৱাৰ দায়িত্ব থাকে, শাহু শহুৰ দায়িত্ব থাকে। মোৰ বাৰু শাহু শহুৰ নাই দিয়কচোন, কিন্তু ভাবে কি ঘৰখনত থাকি কিনো কৰে, কিনো কাম থাকে এখন ঘৰত।
একো কামেই নাথাকে, কিবা কৰি থাকে দিনটো, যে কামেই শেষ নহয়। কিন্তু আপোনালোকে ভাবি চায়নে, এয়া এটা ঘৰৰহে বাচন, কিন্তু এনেকৈ বাচনকে আমি দিনটোত ৩-৪বাৰ মাজিব লাগে। চাহৰ বাচন ৰাতিপুৱা ভাত সাজৰ বাচন, দুপৰীয়াৰ, ৰাতি, বাহিৰ, কিমানখিনি বাচন মাজিব লগা হয়। অকল বাচনে নে, কাপোৰ কানি ধোৱাৰ পৰা, ঘৰ দুৱাৰ মোচাৰ পৰা কিমান কাম থাকে। গতিকে আপোনালোক মতা মানুহবিলাকেও কেতিয়াবা ভাবি চাবচোন, কাৰোবাক যেতিয়া কোৱা যায় দিনটো ঘৰতে থাকা, কিনো কাম কৰি থাকা, আমিতো টকা পইচা ঘটিবলৈ বাহিৰত ওলাই যাওঁ, তোমালোকেতো ফেনৰ বতাহ খাই আৰামত থাকা বা টিভি চিৰিয়েল চাই থাকা। কিন্তু আমি যদি সঁচাকৈ টিভি চিৰিয়েল চাই থাকোঁ বা ঘৰখনত একো কাম নকৰি ফেনৰ বতাহ খাই আৰামতে থাকোঁ, তে এইবিলাক কাম কৰিবলৈ কোনোবা আহিব জানো? গতিকে কিছুমান কথা কোৱাৰ আগতে কিছুমান মানুহে ভাবি চাব লাগে, মানুহজনী কি পৰিস্থিতিত আছে, কিমান বা কাম কৰিব লগা হৈছে নহৈছে। বহুত কাম থাকে এখন ঘৰত। আপোনালোকে ইয়াৰ বিনিময়ত টকা পইচা দিব নোৱাৰিলেও অন্ততঃ সন্মান কণটো আপোনালোকে দিব পাৰে। তো মই বাহিৰ কামখিনি কৰোঁ, মানে ল'ৰাটোৱে পঢ়ি আছে, সৰু মাইনাজনী বাহিৰত খেলি আছে, তাই অংগনবাড়ীত যায়। তাই সেইটো কাৰণে কিতাপ পত্ৰ সেনেকৈ নপঢ়ে, কিন্তু চিলেটখন লৈ এনেই কিবা কিবি লিখি থাকে আৰু। ডাঙৰ মইনাজনী ক্লাছ 4ত পঢ়ে, তাই ভিতৰৰ ৰুমত কি কৰি আছে তাইহে জানে আৰু। বাবুৱে পঢ়ি থকাটো অলপ দেখালোঁ, সেই ক্লাছ 8ত পঢ়ে। পঢ়া শুনা মাজে মাজে চাই দিওঁ, কামৰ মাজে মাজে। পঢ়া টান হৈ আহে, ইংলিছ মিডিয়ামত পঢ়ে যিহেতু, কোনোবাখিনিত মই অসমীয়া মিডিয়ামত পঢ়া, কোনোবাখিনিত পাৰোঁ সহায় কৰি দিওঁ, কোনোবাখিনিত টিউশ্যনৰ প্ৰয়োজন হয়। নিজৰ ফালৰ পৰা বহুত চেষ্টা কৰে সি পঢ়িবলৈ, পঢ়াত ইমান বেয়া নহয় বাৰু। আপোনালোকেও আশীৰ্বাদ কৰিবচোন, সিহঁত যাতে আৰু পঢ়া শুনাত ভাল। তো ফাইনেলি গাইজ, বাহি কাম বন সকলো মোৰ শেষ হৈ গ'ল, গা পা ধুই আহিলোঁ এতিয়া ধুনীয়াকৈ। ৰাতিপুৱা খুব লেতেৰা নিচিনা পাইছে চাগে আপোনালোকে ন, কিন্তু এনেকুৱা নহয়। ৰাতি শুওঁতে মই নাইটি পিন্ধি শুওঁ, দিনত মেখেলা চাদৰযোৰ ধুনীয়াকৈ পিন্ধি লওঁ, যিহেতু গাঁৱত মেখেলা চাদৰযোৰ পিন্ধিলে ভাল দেখা পায়। গতিকে মই দিনটো মেখেলা চাদৰ পিন্ধিয়ে থাকোঁ। ৰাতিপুৱা কাম বনবিলাক কৰোঁতে যেতিয়া গোবৰ উঠাব লাগে বা গৰু ছাগলীৰ গঁৰাল চাফা কৰিব লাগে, গোহালি চাফা কৰিব লাগে, তেতিয়া অলপ লেতেৰা হোৱা যায়। আৰু চাফা কাপোৰ পিন্ধি পেলাই ভিডিঅ'টো বনাবৰ কাৰণেতো এযোৰ ভাল কাপোৰ লেতেৰা কৰিব নোৱাৰি, নহয় জানো? সেইবাবে নাইটি পিন্ধিয়ে গোটেই কামখিনি কৰি ল'লোঁ। এতিয়া ফাইনেলি মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ, দিনটোৰ কাৰণে আৰু চাফা হৈ থাকিব পাৰিম। এতিয়া গা পা ধুই আহিলোঁ যিহেতু গাইজ, এতিয়া মই আৰম্ভ কৰিম দিনটো 2-3ডাল ধূপ জ্বলাই পেলাই। কাৰণ মই ভাবোঁ কি, অকল ঘৰটোত খোৱা বোৱা বা কাম বন কৰি থকাটোৱে নহয়, ভগৱানৰ প্ৰতিও অকণমান শ্ৰদ্ধা ভক্তি ৰাখিব লাগে। সেইকাৰণে মই দিনটোৰ আৰম্ভণি 2-3ডাল ধূপেৰে জ্বলাই পেলাই আৰম্ভ কৰোঁ। চাই থাকক মোৰ ভিডিঅ'বোৰ। ধূপ চুপ ফুৰাই উঠিলোঁ, এতিয়া চাহ একাপ খাই লওঁ। চাহকাপ খোৱাৰ পিছত আকৌ ভাতৰ আৰম্ভণি, নহয় জানো? গৃহত থাকিলে আৰু ঘৰৰ কাম বনটো কৰিয়ে থাকিব লাগিব, খোৱা বোৱা ধোৱা সেইবোৰেই আৰু। তো ফাইনেলি এতিয়া মই চাহখিনি খোৱাৰ পিছত আজি কি বনাম আপোনালোকক জনাই আছোঁ। আজি মই বনাম মচন্দৰী, নৰসিংহ লগত দালি বটা আৰু বাৰীৰ পৰা ছিঙি আনি থৈ দিয়া চেনি কচু আৰু দাইল, আৰু গঁৰালত কণী দেখাই পাইছিলে যিহেতু, কণী দুটামান আনি পেলাই আমলেটো বনাম। এতিয়া চাই থাকক মোৰ ভিডিঅ'বিলাক। সঁচাকৈ দেই, সকলো কাম বন কৰি আহি পেলাই চাহকাপ খোৱাৰ মজাই বেলেগ। মই কিন্তু ৰাতিপুৱাই গাখীৰ চাহ নাখাওঁ, গাখীৰ চাহ ইমান ভালো নাপাওঁ, লাল চাহকাপেই খাওঁ। কিন্তু কাম বন কৰি উঠি চাহকাপ খাই পেলাই বিৰাটেই ভাল লাগে। এতিয়া ভাত বনাব লাগিব। আজিৰ মই আঞ্জাখিনি বনাবৰ কাৰণে যোগাৰ কৰি ল'লোঁ। এটা আলু, বাৰীৰ পৰা ছিঙি অনা চেনি কচু, কিছুমানে এইটো দুধ কচু বুলিও কয় বোলে, এয়া নৰসিংহ পাত, ইফালে অলপ দালি ভিজাই থোৱা, আৰু বাৰীতে কেইডোখৰমান আদা ৰুই থোৱা আছিলে, তাৰে আদা ছিঙি আনিলোঁ। গোটেই বোকাৰে লেটি পেটি হৈ আছে, ধুব লাগিব। নহৰুখিনি বজাৰৰ বাৰু কিনি অনা, আৰু এয়া মচন্দৰী পাত।
মৌচন্দৰী পাতে নৰসিংহই দালিখিনিয়ে আদা নহৰু জলকীয়া দি পিচিম আৰু চেনি কচুখিনি আলুৰ লগত ভাজিম। দালিখিনি বনাইছোঁ, দুফালে দুটা কুকাৰত দালি আৰু ভাত বহাই দিলোঁ, গতিকে সেইখিনি হৈয়ে গ'ল। এইখিনি বনাই ল'ম, বনোৱাটো আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। এতিয়া গাইছ মই কেৰাহীখন গৰম হ'বলৈ দিলোঁ আৰু এনেধৰণে আলু আৰু চেনি কচুখিনি মই কাটি ল'লোঁ। হাতত লৈছোঁ অলপমান জিৰা, আচলতে জিৰাৰ ঠাইত ইউজ কৰিব লাগিছিলে পাঁচফোৰণ আৰু শুকান জলকীয়া। শুকান জলকীয়া দুটা বাৰু যোগাৰ কৰি লৈছোঁ, কিন্তু আজি মোৰ ঘৰত পাঁচফোৰণ নাই, গতিকে পাঁচফোৰণৰ ঠাইত জিৰাকে দিব লাগিব। কেৰাহীটো গৰম হৈ গৈছে, এতিয়া মই অকণমান মিঠাতেল দিব লাগিব। মই বহুত কম তেলতে ভাজিবিলাক বনাওঁ। কেৰাহীটো যিহেতু বহুত গৰম হৈ আছিলে, তেলখিনি পকিবৰ কাৰণে বেছি সময় নালাগিলে। এতিয়া তেলখিনি পকাৰ পিছত মই গোটা জিৰাকেইটা দি দিলোঁ, তাতে শুকান জলকীয়া দিলোঁ আৰু ভাজিখিনি বহাই দিছোঁ। ইয়াতে এতিয়া মই অলপমান হালধি দিম। এয়া আমাৰ ঘৰৰে বাইদেউৱে দি যোৱা ঘৰৰে হালধি। অকণমান হালধি, অলপমান নিমখ দিব লাগিব। সোৱাদ অনুযায়ী নিমখটো দিব আপোনালোকে। নিমখটো কমকৈ খুৱাই কিন্তু আমাৰ শৰীৰৰ কাৰণে ভাল। দুষ্ট নকৰিবাচোন ধুনু। এনেকৈ ধুনীয়াকৈ লৰালোঁ। লৰাই দিয়াৰ পিছত গেছটো অকণমান কমাই দিব, দি পেলাই অলপ সময় সিজিবলৈ দি ঢাকনি মাৰি দিব। সেইখিনি দেখিলে নহয় কেনেকৈ বহাই দিলোঁ। সৰু মাইনাজনী অকণমান ডিষ্টাৰ্ব কৰি থাকে, যিহেতু সৰু আছে, ভিডিঅ' কৰা কিবা কৰা তাই সেইবিলাক একো বুজি নাপায়, গতিকে চব কামতে আহি অকণমান উৎপাত কৰে বাৰু। যিয়ে নহওক সেইখিনি আপোনালোকে ইগন'ৰ কৰিব। মই আজি দালিখিনি তেল নামাৰোঁ, কাৰণ চাটনিৰ লগত বইল দালি খাই পেলাই আমি ঘৰৰ গোটেইকেইটাই ভাল পাওঁ। গতিকে যিহেতু চাটনি আছে, ভাজি আছে, কণী আমলেট আছে, গতিকে দাইলখিনি বইলে থাকিব। গতিকে ভাত আৰু দাইল হৈ গৈছে, ভাজিখিনি এফালে বনাই আছোঁ আৰু তেতিয়ালৈকে ভাজিখিনি সিজে, মানে যিহেতু গেছটো কম ফ্লেমত দিছোঁ, তেতিয়ালৈকে মই মচন্দৰী নৰসিংহৰ দালিখিনি চাটনি পিচি লওঁ। মই পটাতে পিচিম, মিক্সাৰ গ্ৰাইণ্ডাৰ মানে মোৰ আছে যদিও সেইবিলাক ইউজ কৰিবলৈ বৰ্তমান ঘৰটোত বৰ্ড ফিটিং কৰা নাই লাইনৰ, গতিকে লাইনৰ বৰ্ডৰ অসুবিধাৰ কাৰণে মই ভাজিখিনি ধুনীয়াকৈ সিজি গ'ল। ধুনীয়াকৈ কিমান ধুনীয়াকৈ সিজিছে চাওকচোন কচুখিনি। ইয়াতে যদি শুকান মাছ পৰিলেহেঁতেন আৰু জুতি ক'বই নালাগে। আমাৰ ল'ৰা ছোৱালীকেইটা শুকান মাছ নাখায়, গতিকে প্লেইনকৈ বনাব লগা হৈছে ভাজিটো। কিন্তু যেতিয়া হাজবেণ্ড আহে ঘৰলৈ, তেতিয়া মই কচুৰ লগত বেছিভাগ শুকান মাছেই বনাওঁ। সেইটো ৰেচিপিও এদিন আপোনালোকলৈ আগবঢ়াম, চাব। আপোনালোকে বনাই খাই চাব কেনেকুৱা লাগে। বজাৰৰ পৰা কিনি অনা মৰহি যোৱা শাক পাচলি খোৱাতকৈ বাৰীত যদি দুই এজোপা কচু হওক, ঢেকীয়াই হওক বা যিকোনো নিজে হাতে ৰুই লোৱা বস্তু হয়, সেইবিলাক ছিঙি আনি বনাই খোৱাৰ সোৱাদ কি যে ভাল লাগে, আপোনালোকে অনুভৱ কৰি চাবচোন। মই হ'লে সেইবিলাক বিৰাটেই ভাল পাওঁ। ক'বলৈ গ'লে মই টাউনতো থাকিছোঁ, 10-11 বছৰ গুৱাহাটী চিটিত মই থাকিছোঁ, কিন্তু বজাৰৰ পৰা কিনি আনি খোৱাতকৈ নিজৰ বাৰীত ৰুই পেলাই ছিঙি খোৱাৰ আমেজটোৱে বৰ বেলেগ, নহয় জানো? তো ফাইনেলি মোৰ ভাত আঞ্জা বনোৱা হৈ গ'ল। এয়া বনালোঁ বইল দালি, এয়া কণী আমলেট, নেমু টেঙা, এয়া কেঁচা চাটনি, কচু ভাজা আৰু ভাত। তো আজি দিনৰ সাঁজটো আমি এনেকৈ খাম, যিহেতু আজি দেওবাৰ আছিল। ৰাতিপুৱা ল'ৰা ছোৱালীকেইটা স্কুল যোৱা নাই, গতিকে আজি এসাঁজেই ভাত খোৱা যাব দুপৰীয়া। আবেলি কিবা হালকা ফুলকা খাই ল'ম, কিন্তু এতিয়া আমি এনেকৈয়ে আজি দুপৰীয়াৰ সাঁজ বা ৰাতিপুৱাৰ সাঁজ দুটা একলগাই মেলি এসাঁজেই ভাত খাম। গতিকে আমাৰ ৰেডি হ'ল, এতিয়া আমি ভাতখিনি খাই লওঁ। তেতিয়াহ'লে গাইজ দেখিলেই নহয় দিনটো কিমান ব্যস্ত থকা যায়, ৰন্ধা বঢ়া ধোৱা মেলাৰ পৰা, নহয় জানো? ইয়াতোতো দিনৰ আধাহে দেখা পালে। ৰাতি বজাৰ নিজে কৰিব লাগে, বজাৰ চজাৰ কৰি আনি আকৌ গধূলি সাঁজ বনোৱা, তাৰ উপৰি ৰাইজৰ লগত ঘূৰা। আজি কাপোৰখিনি ধুই অলপ দেৰিয়ে হ'ল।
কাপোৰ কানি ধোৱা হৈ গ'ল, মেলা হৈ গ'ল, দিনৰ সকলো কাম শেষ। এতিয়া সন্ধিয়া লাগিব হ'ল, লাহেকৈ গঁৰালটো দিব আছে। ছাগলী মুৰ্গীখিনি চপা নাই, চাপিলে গঁৰালটো দিব পাৰিম। তাৰপিছত যাব লাগিব মই বজাৰ কৰিবলৈ, গতিকে বজাৰ চজাৰখিনি কৰিব লাগিব। ভাবিছোঁ আজি দেওবাৰ, মাংস অকণমান লৈ আহোঁ আৰু আলু পিঁয়াজো নাই চাগে, আলু পিঁয়াজ আনিব লাগিব। পাঁচফোৰণো শেষ হৈ আছে। সেইবিলাক সৰু সুৰা ঘৰৰ মানে বজাৰ, যিহেতু সকলোকে লাগে, এইবোৰ সকলোৱে জানেই। বজাৰখিনি কৰি আহোঁ, গধূলি আপোনালোকক আকৌ লগ পাম। গধূলি চৰাইখিনি মাতাৰ লগে লগে চাবচোন কি ধুনীয়াকৈ মোৰ কাষ চাপি আহে। মোৰ মাতটো সিহঁতে পূৰা বুজি পায়, মাতাৰ লগে লগে গুচি আহে। এতিয়া চাউল দিব হৈছে যিহেতু সিহঁতে আহিবই, মানে মোৰ মাতটো শুনি। এবাৰ যদি আহাকৈ মাতিছোঁ, গোটেই চৰাইখিনি য'তেই নাথাকক আহি পেলাই উপস্থিত হৈ যায়। এতিয়া চাউল দিম, চাপৰ দিম, সিহঁতক বান্ধিম, সেয়াই আৰু আবেলি কাম। এইখনেই আমাৰ সৰু মিনি গোট এণ্ড লোকেল চিকেন ফাৰ্ম। আহি থাকে মোৰ 2 টকা ইয়াৰ পৰাই। এনেকুৱা নহয় যে এয়া বিক্ৰী কৰি এসোপামান পইচা পাইছোঁ আৰু সেই পইচাৰে বহুত কিবা কিবি কৰিছোঁ, কিন্তু মোৰ প্ৰয়োজনীয় বস্তুখিনি হাজবেণ্ডৰ ওচৰত হাত নপতাকৈ মানে ইয়াৰ পৰাই আহি যায়। সেইটোৱে মোৰ ভাল লাগে। তো ফাইনেলি বজাৰ চজাৰ কৰি আহিলোঁ। এতিয়া অলপমান চাহ তাহ খাম, খাই উঠি পেলাই ভাত আঞ্জা বনাম। আজি কিনো বনাই খাম ৰাতিলৈ আপোনালোকক দেখাম। আজি বজাৰ কৰিলোঁ, বিস্কুট, ধূপ, আটা, চাফ চাবোন, এইবিলাকেই আৰু অলপমান মাংস লৈ আহিলোঁ, দালি, এইখিনি বস্তুৱেই। সকলোৱে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাই জনাবচোন। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু মোৰ নতুন চেনেল, আপোনালোক সকলোৱে গম পাইছে, চেনেলটো আগুৱাই লৈ যাবলৈ যাতে আপোনালোক সকলোৱে মোক সহায় সহযোগিতা আগবঢ়ায়। এতিয়া গধূলিৰ বিশেষ একো নবনাওঁ আৰু দালি বনাম, মাংসখিনি বনাম, ভাত ইমান বনাই থাকিব ইচ্ছা যোৱা নাই, আৰু বেছি আঞ্জা বনাই থাকিলে বাচ্চাকেইটা মাংস থাকিলে খাবও নোখোজে। গতিকে প্লেইনকৈ অলপমান কিবা কিবি জেনেৰেলি বনাম আৰু খাম, শুই যাম। গতিকে আপোনালোকে গমেই পালে নহয়, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এখন ঘৰত কিমান কাম বন থাকে। গতিকে এগৰাকী মহিলাক ঘৰত একো কাম নাই বুলি কমেণ্ট কৰাৰ আগতে এবাৰ ভাবি চাব, ঘৰখনত বহুত কাম থাকে, বহুত। যদি আপোনালোক মতা মানুহবিলাকে ঘৰত থাকে, অবজাৰ্ভ কৰিব, অনুভৱ কৰিব পাৰিব তেতিয়া এজনী মাইকী মানুহৰ কিমান কষ্ট হয়। তো মাংসখিনি বনাবৰ বাবে মই কেৰাহীটো গৰম কৰি ল'লোঁ, তেল দিলোঁ। তেল দিয়াৰ পিছত আলুখিনি এনেকৈ ভাজি লৈছোঁ। অকণমান ৰঙচুৱা নিচিনা হোৱালৈকে আলুখিনি ভাজি ল'ম। ভাজাৰ পিছত আলুখিনি উঠাই থ'ম। এনেকৈ যদি আলুখিনি তেলত অলপমান ভাজি লোৱা যায়, তেতিয়া কি হয়, আলুখিনি ভাঙি নাযায়। তো চিকেনখিনি এনেকৈ পেলাই ধুই থৈ দিয়া আছে। চিকেনখিনি ধুই ল'লোঁ, তেজপাত যোগাৰ কৰি লৈছোঁ, পিঁয়াজ, জলকীয়া কমাই দিওঁ, যিহেতু সৰু মাইনাজনীয়ে বিশেষকৈ জ্বলা হ'লে খাব নোৱাৰে, গতিকে জ্বলাটো অলপ কমাই দিওঁ। আলুখিনি ফ্ৰাই কৰা হৈ গ'ল এনেকৈ ৰঙচুৱাকৈ। এতিয়া মই তেজপাত খিলা তেলত দি দিম ফাৰ্ষ্টে। এতিয়া পিঁয়াজখিনি দিলোঁ। মই বহুত কম তেলতে বস্তুবিলাক বনাওঁ, তেতিয়া দুপৰীয়া কৈছোঁৱেই। তেল, নিমখ এইবিলাক আমাৰ শৰীৰৰ কাৰণে একদম ভাল নহয়। যিহেতু নাখালেও নহ'ব, খাবই লাগিব, কিন্তু কম পৰিমাণে খোৱাটো বহুতেই প্ৰয়োজনীয়। এনেকৈ পিঁয়াজখিনি ভজাৰ পিছত অলপ ৰঙচুৱা হ'লে আদা নহৰুখিনি দি দিব। মই তেলতে আদা নহৰু পেষ্ট, জালুক জিৰা পেষ্ট সকলোখিনি দি দিছোঁ। মই তেলত তেজপাত, আদা নহৰু পিচা, জলকীয়া সকলোখিনি দিছোঁ, জিৰা জালুকৰ গুড়াও দিছোঁ। জিৰা জালুকটো মই ঘৰত বটি কেনে দিওঁ, সেইখিনি দিছোঁ, কিন্তু মই হালধিটো নিদিওঁ। হালধিটো কিয় নিদিওঁ জানেনে? হালধি যদি আপোনালোকে এনেকৈ তেলত বস্তুখিনি ভাজি থাকোঁতে মছলাখিনি দিয়ে, তেতিয়া কেৰাহীটো এঠা খাই ধৰে। সেইটো কথা সদায় মনত ৰাখিব। হালধিটো অকণমান দেৰিকৈ দিলেও কোনো ক্ষতি নহয়। গতিকে চিকেনখিনি ভালকৈ ভজালৈকে আমি হালধি নিদিওঁ, তাৰপিছত আমি হালধিখিনি পুনৰ দিবলৈ ষ্টাৰ্ট কৰিম। এনেকৈ চিকেনখিনি দি পেলাই এতিয়া মই লৰাই দিছোঁ। দেখিবলৈ প্ৰথমে বগা বগা হৈ থাকিব, বাৰু কোনো কথা নাই। হালধিটো আপোনালোকে পিছতো দিব পাৰিব, কিন্তু নিমখটো আগতীয়াকৈ দিব লাগিব। চিকেনখিনি মই হালধি দি দিলোঁ। গেছটো কমাই লৈছোঁ, কমাই লৈ পেলাই বনাই আছোঁ মাংসখিনি। ধুনীয়াকৈ পাক লগাই সিজিবলৈ দিব লাগে। আৰু এটা কথা কওঁ, মই জুইতো ভাত বনাই পাইছোঁ বা গেছতো, বেছিভাগ গেছতে বনাওঁ দিয়কচোন, কিন্তু জুইত বস্তুবিলাক ভালদৰে সিজে আৰু সদায় সোৱাদ হয়। মোৰ ঘৰটোত যিহেতু জুইশাল নাই,
কেতিয়াবা বনাব লগা হ'লে খানা চানা পাতিলে বাহিৰতে ইটা চিটা জাপি পেলাই বনোৱা যায়, কিন্তু এই জুইত বনোৱা আঞ্জাখনৰ সোৱাদ সঁচাকৈ সুকীয়া আৰু ভাল লগা হয়। ব্ৰইলাৰ মাংস মই পানী চানী ঢালি সেনেকৈ ভাল নাপাওঁ খাবলৈ। কেতিয়াবা যদি পানী ঢালিব লগা হয় তেতিয়া তাত মই কিছুমান ভেজিটেবল এড কৰোঁ। গাজৰ, ফ্ৰেঞ্চবিন, মটৰ, বালা, লাই শাক এনেকৈ কিবা কিবি মিক্স কৰি কিনে বনাই দিওঁ। আজি যিহেতু প্লেনকৈ বনাইছোঁ, যাত আলুখিনি দিছোঁ আৰু অলপ মছলা মানে জিৰা জালুকখিনি, আদা নহৰু জলকীয়া তেজপাত আৰু অকণমান গৰম মছলা বটি থৈছোঁ। অলপ সময় দেৰিকৈ দিম। মাংসখিনি নমোৱাৰ আগে আগে গৰম মছলাখিনি দিলে গৰম মছলাৰ গোন্ধটো খুব ধুনীয়া সজীৱ হৈ থাকে। গতিকে ফ্ৰাই কৰা হৈয়ে গৈছে। দালি বনাইছোঁ যিহেতু চিকেনটো ফ্ৰাইয়ে থাকিব। অকণমান পানী ওপৰত ছটিয়াই দিম গ্ৰেভি টাইপৰ হোৱাকৈ, যাতে মছলাখিনি অলপ সিজি পেলাই মাংসখিনিৰ হাড়ে মূৰে সোমাই যায়। যিহেতু ঠাণ্ডা দিন আহি পাইছেহিয়ে, গতিকে আমি পানীখিনি গৰম কৰি খাবলৈ লৈছোঁ। আমাৰ যিহেতু ঘৰ যোৰাবাট সোণাপুৰৰ ওচৰত, গতিকে শ্বিলঙৰ ঠাণ্ডাৰ প্ৰভাৱটো আমাৰ পৰেই ইয়াতে। আৰু ঠাণ্ডাৰ দিনত গৰম পানীটো খোৱা আমাৰ বাবে খুবেই জৰুৰী। আমাৰ বুলিয়ে নহয়, সকলোৱে খাবই লাগে, সৰু ল'ৰা ছোৱালী থকা ঘৰত বিশেষকৈ। কাৰণ ঠাণ্ডা দিনত হ'বলগীয়া কাহ চৰ্দিৰ পৰা গৰম পানীখিনি খাই থাকিলে খুবেই বাচি থাকিব পাৰি। তৰকাৰীখিনিত অকণমান পানী ছটিয়াই দিলোঁ। বক বককৈ উতল আহিছে। ইমান দিয়া নাই আৰু অকণমান ছটিয়াই দিছোঁ পানীখিনি। ডাঙৰ মানুহৰ সোৱাদৰ কাৰণে বনোৱা আঞ্জাখন বেলেগ হয়। সৰু ল'ৰা ছোৱালী থকা ঘৰত বনোৱা আঞ্জাখন সদায় বেলেগ হয়। কাৰণ ইয়াত এতিয়া ৰংচঙীয়া কৰিবৰ কাৰণে জলকীয়া গুড়ি চুৰি দি পেলাই পাৰিলোহেঁতেন বনাবলৈ, কিন্তু যিহেতু সৰু ল'ৰা ছোৱালীয়ে খোৱাৰ বাবে সেইবিলাক বস্তু একেবাৰে হেল্ডি নহয়। ব্ৰইলাৰ মাংসটো এনেই ইমান ঘনাই খোৱাটো ভাল নহয়। তাৰোপৰি বেছি মছলা মছলি ব্যৱহাৰ কৰিলেতো আমাৰ শৰীৰৰ কাৰণে একেবাৰে বেয়া। লোকেল মুৰ্গী ঘৰতে আছে। লোকেল মুৰ্গী দেউতাকে আহিলে বাচি কাটি দিয়ে, তেতিয়া বনাব পাৰোঁ। কিন্তু মই যিহেতু চৰাই চিৰিকটি মাৰিবলৈ নিজে পোহোঁ, যিহেতু ভাল নালাগে সিহঁতক মাৰিবলৈ, কিবা এটা মৰম আছে সিহঁতৰ প্ৰতি, মই নামাৰোঁ। দেউতাকে আহিলে মাৰে, তেতিয়া বনোৱা যায়। কিন্তু দেউতাকে নাহিলে আমি এনেকেই সপ্তাহত ব্ৰইলাৰ চইলাৰ আনি পেলাই বনাই দিওঁ ল'ৰা ছোৱালীকেইটাক। তো মোৰ ফাইনেলি আঞ্জাখিনি হৈয়ে গ'ল। এতিয়া ভাতৰ লগত দিম, খাব। এইখিনি হৈ গ'ল, খাব। খাই কিনে সিহঁতে শুবলৈ যাব। আমি খুব সোনকালে শুওঁ। ৰাতিপুৱা যিহেতু কৈছোঁৱেই গাঁৱৰ ঘৰ, সোনকালে উঠা যায়। ৰাতিপুৱা 5টা বজাত মই উঠিবই লাগে। খুব বেছি দেৰি হ'লে 7টা বাজে। তাৰকৈ দেৰি কোনো দিনে শুবলৈ নাপাওঁ। যিহেতু চব মানুহৰে কাম বন সোনকালে হৈ যায়, দেৰিকৈ উঠি কাম কৰি থাকিলে নিজকে কিবা বেয়া লাগে। গতিকে যিমান পাৰোঁ সোনকালে উঠিবলৈ চেষ্টা কৰোঁ। আৰু ল'ৰা ছোৱালী স্কুল 8টা বজাত পঠাবই লাগে, গতিকে 5টা বজাততো উঠিবই লাগিব। ৰাতিপুৱা কিমানখিনি কাম আপোনালোকেতো গম পাইছেই ন। ভাত খাবলৈ দিলোঁ। ভাত খাই আছে। এজনী ডাঙৰ ছোৱালী, এজনী সৰু। একো বনোৱা নাই, খালি চিকেনটো ফ্ৰাই কৰিছিলোঁৱে, দালিখিনি এনেকৈ পেলাই বনালোঁ। কেৰাহী চেৰাহী চব ওচৰতে যোগাৰ কৰি লৈছোঁ। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই আপোনালোক সকলোৱে কমেণ্ট কৰি জনাব। নাম খাইছা? সেইজনী মোৰ সৰু ছোৱালী সাগৰিকা। ঘৰত বগী বুলি মাতে, গোটেই গাঁৱৰ মানুহে তাইক বগী বুলিয়ে মাতে। সেইজনী ডাঙৰ ছোৱালী প্ৰিয়াংগনা, ঘৰত আমি মাতো বুলি মাতোঁ। এনেকৈ লগে ভাগে ল'ৰা ছোৱালীকেইটাৰ লগত লৈ খাওঁ। ল'ৰাটো সিটো ৰুমত খাই আছে ডাইনিঙত। আমি পকাতে বহি পেলাই, মানে মাটিতে পাতি পাৰি পেলাই বহি লৈ ভাতখিনি খাইছোঁ। আমি এনেকৈয়ে ভাল পাওঁ। সি কিন্তু খাব বেয়া পায় সেনেকৈ। গতিকে তাক টেবুলত দিছোঁ, টেবুলত খাই আছে। আৰু খোৱাৰ সময়ত সি ভিডিঅ' কৰিলে ভাল নাপায়, গতিকে ওলাব খোজা নাই। তো গাইজ, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিব ওলাইছোঁ। গোটেই দিনটো ভিডিঅ' শ্বুট কৰি থকা গ'ল অলপকৈ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাবচোন। যদি ভাল লাগে, আগতে কোৱাৰ দৰে কৈছোঁৱেই, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকে সকলোৱে সহায় কৰিব। তে এতিয়ালৈ আহিছোঁ। গুড নাইট গাইজ, শুভৰাত্ৰি।